নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল জেচিডিছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা বিশেষ কথাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোক সকলোৱে গমেই পাইছে চাগে, আমাৰ নৱপ্ৰজন্মৰ সাৰ্থক হিয়াৰ আমঠু জুবিন দা অসুস্থ হৈছে বুলি। তেখেত একচুৱেলি যোৱাকালি ডিব্ৰুগড়ৰ এখন ৰিজৰ্টত বাথৰুমত পৰি মূৰটো ফাটিছিলে, 5টা চিলাইও পৰিছে তেখেতৰ। এই বাতৰিটো শুনি খুবেই মৰ্মাহত হৈছোঁ, খুবেই বেয়া লাগিছে। তেখেত অসুস্থ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। তেখেত ভালে থাকক, ভালকৈ থাকক, আমাৰ মাজত তেখেত সদায় থাকক, ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ। তেখেতক চিকিৎসাৰ কাৰণে ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলত ভৰ্তি কৰাইছিলে। তাৰপিছত উন্নত চিকিৎসাৰ কাৰণে এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ অনা হৈছে তেখেতৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ। মা কামাখ্যাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ তেখেত সোনকালে সুস্থ হওক। গুৰুজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত সোনকালে সুস্থ হওক। ধন্যবাদ।